আজি এটা অফিচিয়েলি খানা আছে আৰু মোৰ বন্ধুকো লৈ আহিছোঁ বনাই আছে এইফালে মাছ ফ্ৰাই হৈ আছে বন্ধু এইফালে কৈ দিয়া কেনেকুৱা লাগিছে কাম কৰি ভাল লাগিছে চিকেন ধুনীয়াকৈ বনাম সৰহকৈ আছে আজি আমাৰ পাৰ্টি আছে এতিয়া মই চিকেন বনাম কেৰাহীত মই তেল দিছোঁ তেলটো গৰম হোৱাৰ পাছত মছলা দিম ইয়াত এইটো দিছোঁ তেজপাত এয়া দিছোঁ গোটা জিৰা অলপ ফ্ৰাই কৰি লৈছোঁ এইটো নহৰু এইটো আদা এইটো হ'ল জলকীয়া জলকীয়া কমকৈ দিছোঁ চবে খাব পৰাকৈ দিছোঁ বেছিকৈ দিলে জ্বলা হ'ব এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজ দিছোঁ এইটো সুন্দৰকৈ ভাজিব লাগিব মছলা দিম অলপ পাছত এইখিনি ভাজি লওঁ এইটো কাশ্মীৰী কালাৰ এইটো দিছোঁ ধনিয়া পাউডাৰ এইটো জিৰা পাউডাৰ সুন্দৰকৈ সিজাই ল'ব লাগিব এইটো দিলোঁ হালধি গুড়ি জোখমতে এয়া নিমখ দিছোঁ এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব এইটো চাব যেতিয়া এইটো ফুটি ফুটি আহিছে দেখিছে নহয় এনেকুৱা হ'লে জানিব আৰু ফ্ৰাই হৈছে আৰু অলপ ফ্ৰাই কৰি লওঁ তথাপিতো এতিয়া মাংসটো খাই টেষ্ট লাগিব চিকেন মছলা বিলাহীৰ গ্ৰেভি এইটো অলপ পানী দিছোঁ মছলাটো সিজিবৰ কাৰণে এইটো মই চিকেন দি দিছোঁ আগতে হাফ ফ্ৰাই কৰি থোৱা আছিল এইটো এতিয়া মই চিকেনটো তেলত ফ্ৰাই কৰি লৈছোঁ আৰু কেইপিচমান দি দিওঁ মই আলু অলপ ফ্ৰাই কৰি লৈছোঁ নহ'লে আলুটো ফ্ৰাই নকৰিলে চিকেনত দিলে ভাগি যায় মানে আলু ফ্ৰাই হৈ গৈছে অলপ পানী দি দিছোঁ চিকেনটো সিজিবৰ কাৰণে বেছি পানী নালাগে অলপ পানী দিব লাগিব মাংসটো গ্ৰেভি হ'ব যেতিয়া বছ হৈ যাব এইটো গৰম মছলা শুকানে শুকানে মিক্সিত মাৰি এইটো দি দিছোঁ এনে পাউডাৰটো নহয় আকৌ চাওক মাংসটো সুন্দৰকৈ হৈ গৈছে ইয়াৰ পৰা অলপ টেষ্ট কৰোঁ অঁ মোৰ বন্ধু এজন আহিছে দেই প্ৰথমে বন্ধুজনক দিছোঁ বন্ধু লোৱাচোন টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে কোৱা বৰ ধুনীয়া হৈছে খাই চোৱা সৰহকৈ খাই চোৱা বঢ়িয়া হৈছে বঢ়িয়া হৈছে সুন্দৰ সুন্দৰ বন্ধুৱে খুব ভাল বুলি কৈছে আজি চিকেন যেনেকৈ বনালোঁ আপোনালোকে ঘৰত বনাই খাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ভিডিঅ'টো ইমানেই নমস্কাৰ